Good morning friends, welcome back to another daily vlog. মাইনা কিটা পুৰা খেলত ব্যস্ত, এয়া সুপাৰমেন বিলাকৰ লগত ব্যস্ত। আজি ৰাতিপুৱা আমি আলু পৰাঠা খালো, তাৰপিছত ইহঁতি এয়া খেলি আছে। আজি অলপ বতৰটো ভাল, মনবিলাকো ভাল লাগিছে, সেইকাৰণে সব বস্তুবিলাক ধুবলৈ দিছোঁ আৰু মই অকণমান ঘৰটো ৰুমটো চিজিল কৰিলোঁ, বস্তুবিলাক অকণমান ইফাল সিফাল কৰিলোঁ। তো তেনেকৈ আজি ৰাতিপুৱাটো তাৰপাছত সেই আলু পৰাঠা বনালোঁ, খালোঁ মেলিলোঁ। এতিয়া ভাবিছোঁ অফিচলৈ যাওঁ, অফিচৰ পৰা আহি পিনি আপোনালোকক কিন্তু আজি মই এটা হল ভিডিঅ' দেখাই আছোঁ। আৰবানিকৰ পৰা ৰিচেণ্টলি মই বহুতকেইটা বস্তু পাৰচেজ কৰিলোঁ, তো ভাবিছোঁ আপোনালোকক আজিৰ ভিডিঅ'টোত সেইখিনি দেখাম, লিংকবিলাক দেখাই দিম। লাষ্ট ভিডিঅ'টো দেখিছে চাগে আপোনালোকে, এটা স্কাৰ্ট দেখাইছিলোঁ খুব ধুনীয়া, তেনেকুৱা কেইবাটাও বস্তু কিনিলোঁ। মই ভাবিছোঁ আপোনালোকক আজি ব্লগটোক তাকেই দেখাম আৰু চাই থাকক ব্লগটো। তেন্তে লাঞ্চত আছে আমাৰ থেকেৰা দিয়া বইল দালি, কলপচলা ভাজি, বিটৰ চালাড। তো এনেকৈ আমি সকলোৱে খাবলৈ লৈছোঁ। এয়া খাই লওঁ। সব মিক্স কৰি পিনি লাড্ডু বনাম, অকণমান এয়াও দিম, আকৌ আপোনাৰ চুজি অলপো দিম, তাৰপাছত বাদাম কেইটামানো দিম, গুড় দি পিনি বনাম বুলি ভাবিছোঁ। তো নাৰিকলখিনি খুন্দি লৈছোঁ, আজি অকল খুন্দা কামেই কৰোঁ ভাবিছোঁ। এইখিনি খুন্দি থ'ম আৰু এয়া হৈছে সৰিয়হ, এয়া সৰিয়হে হৈছে, ধনিয়া এইখিনিও গুড়ি কৰিম, জালুকো খুন্দিম, সব আজি খুন্দি খুন্দি থওঁ। মছলা খুন্দা মছলা শেষ হৈছে, প্ৰথম এইটো কৰি লওঁ। তাৰ বাদামকেইটাও গুড়ি কৰিব লাগিব, ভাঙিব লাগিব, বাদাম গুড়ি নহয়, অকণমান খহটাকৈ ভাঙিম। জিৰা আৰু আপোনাৰ এইটো ধনিয়া সব আছে, এইখিনিও এতিয়া মিক্স কৰি দিওঁ। খুন্দি থ'লে ঘৰত বনোৱা মছলাটো থাকিলে ভাল। মাংস চাংসত মই এয়াই দিওঁ, মিট মছলা চিট মছলা নিদিওঁ আৰু। এইবাৰ এইখিনি জালুকখিনিও হৈ গ'ল, আৰু অকণমান দি দিওঁ, হৈ গ'ল। খুন্দি থ'লে মছলাবিলাক চিন্তা নাই আৰু ঘৰতে। অকণমান ইয়াৰ পৰা নাৰিকলৰ লাড়ু বনাওঁ বুলিলে 10টা মানহে বনিব, সেইকাৰণে বুদ্ধি কৰিছোঁ। তাতে চুজিখিনিও দি দিম আৰু অকণমান বাদামো মিক্স কৰি দিম, তেতিয়া সৰহ হৈ যাব লাড়ুখিনি। আৰু লগতে মই গুড় দি পিনি বনাম ভাবিছোঁ। তো চুজিখিনি শুকানকৈ ভাজি লৈছোঁ, ৰ'ষ্ট কৰি লওঁ, নমাই থ'ম। তাৰপিছত বাদামখিনি ৰ'ষ্ট কৰিম, নমাম। বাদামখিনি সেই আধা আধাকৈ ভাঙি ল'ম, টুকুৰা টুকুৰ কৰি ল'ম মিক্সিত দি। তাৰপাছত আৰু নাৰিকলখিনি ভাজিম, তাতে গুড় দি দিম, তাৰপিছত এইবিলাক এটা এটাকৈ দি লাডু বনাই দিম, চাই থাকক। আচলতে যদি ডায়েটিঙত আছে নহয়, যদি আৰু আপোনালোকৰ খুব মিঠা ক্ৰেভিং আহিছে, মিঠাই খাব নোৱাৰে, তেতিয়া এনেকৈ ঘৰতে গুড় দি পিনি লাড়ু বনাব পাৰে, ড্ৰাই ফ্ৰুটছ দি পিনি। মই আজি এনেকৈ বনাইছোঁ, কিবা কিবি এড কৰি পিনি বেছি কৰিবলৈ চাইছোঁ। নাৰিকলটো আচলতে সেই সকামতে বহুত দিনতে আনি থোৱা, বনোৱা হোৱা নাছিলে, থাকি গৈছিলে, বেয়া হৈ যাব যে, বনাই পেলাওঁ। যিখিনি নমালোঁ, সেইফালে এতিয়া বাদামখিনি ভাজি আছোঁ, হৈছেগৈ আৰু। ঠাণ্ডা হ'বলৈ দিম, বাকলিখিনি গুচাই পিনিহে অকণমানকৈ ভাঙি ভাঙি ল'ম মিক্সিত। মেইন উদ্দেশ্য নাৰিকলৰ লাড়ুকেইটাৰ সংখ্যাটো বৃদ্ধি কৰাটোৱে আৰু, যি দি আছোঁ সেইকাৰণে। নমাই দিওঁ, অকণমান ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পাছত বাকলিবিলাক গুচাই কৰিম আৰু। বাদামখিনি খুন্দি লোৱা যাওক, লাষ্ট প্ৰচেছ। তাৰপিছত গুড় পগাম, নাৰিকল ভাজিম আৰু হৈ যাব। একেলগে মিক্স কৰি লাডু বনাই দিলেই হ'ল। ভাগিয়ে গ'ল, বেছিয়ে ভাগিলে হ'ব আৰু। এইখিনি বাদাম আৰু চুজি আৰু বাদামখিনি মিক্স কৰি পেলালোঁ। এতিয়া বেছি হ'ব লাড়ু। ইয়াত এতিয়া কম জুইত নবনালেও হ'ল, কাৰণ গুড় দিম, কালাৰ লাগিবই, সেইকাৰণে নাৰিকলটো বগা হৈ থাকিব লাগিব বুলি কথা নাই আৰু। আৰাম হৈছে। গুড়খিনিও দি দিওঁ। নাৰিকলতে গুড়খিনি দি দিলোঁ, এতিয়া লৰাই আছোঁ, একদম ভালদৰে মিক্স হ'বলৈ দিছোঁ। আৰু গুড়খিনি পাক খালে মানে সেই গোন্ধ এটা ওলাই যে, গুড়টো মানে পাক খালে যি ধুনীয়া ধুনীয়া এটা গোন্ধ ওলাই নহয়, এয়া দেখিছে পূৰা অলম'ষ্ট গুড়খিনি পাক খাইছে আৰু। তো পাক খোৱাৰ পাছত এতিয়া সেইখিনি মই চুজি আৰু বাদামৰ গুড়িখিনি ইয়াতে ঢালি দিছোঁ, ঢালি পিনি এগেইন ধুনীয়াকৈ মিক্স কৰিম। আৰু এতিয়া জুইটো আচলতে নমাই দিব পাৰি, জুইটো মানে অফ কৰি দিব পাৰি জুইটো। তো ভালকৈ গোটেইখিনি মিক্স কৰি দিলোঁ, নাৰিকল, গুড় আৰু চুজি আৰু বাদামৰ গুড়ি। হৈ গ'ল, এতিয়া এইখিনি লাডু বনাই লওঁ, দেখিবলৈ ধুনীয়া লাগিছে।
এইটো সময়ে দিগদাৰ আৰু পুৰা গৰম হৈ থাকে সোনকালে লাডু নকৰিলে মানে বাকীখিনি টান হৈ যায় শ্বেপে দিব নোৱাৰি জল্দি নকৰিলে মানে তো সেইকাৰণে মা আৰু মই দুইজনী লাগি গৈছে একদম লাডু বনাবলৈ গোল কৰিবলৈ নহ'লে টান হৈ গ'লে হ'ল আৰু লাডু চাডু নহ'ব আৰু কিবা শ্বেপহে হ'বগৈ গোল নহ'ব তাৰমানে বনাই লওঁ আমি দুইজনী লাগি গৈছোঁ লাষ্টত দেখাই আছোঁ আপোনালোকক লাড্ডু আৰু বহুত টেষ্টি হৈছে মই ইতিমধ্যে এটা খালোৱে খুব ভাল লাগিছে চুজি বাদাম নাৰিকল গুড় বহুত টেষ্টি এটা খাই চাওঁ ইউনিভাৰ্চিটিক দিওঁগৈচোন দুটা সিহঁতলৈ লৈ যাওঁ মই সেইটোৱে কৈছোঁ মই আচলতে মিঠা খাবলৈ খুব ভাল পাওঁ সেইটো কাৰণে বেছি কৰিলোঁ কিন্তু বেছি দিন নাযায় আৰু জান লাড্ডু খাই চোৱাচোন কেনেকুৱা হৈছে বহুত হেল্ডি লাড্ডু এইটো লোৱা তুমি এইটো লোৱা এইটো খালাই কেনেকুৱা টেষ্টি নে বহুত টেষ্টি নে পিনাতে দিছোঁ ভাল পাইছা ভাল পাই আৰু লাড্ডু লাগে শেষেই হৈ যাব দেখোন নিছোঁ ৰ'বা সিহঁতি ভালেই পালে বৰ ভাল পাইছে আৰু লাগে হেনো বিৰাট ভাল পালা নি ভাল পাইছা কাৰণে মোৰ মনটো ভাল লাগিছে বাৰু এইটো হেল্ডি হয় লাড্ডুটো খোৱা খোৱা সেইবোৰ কোমল খোৱা হেই ইমানকৈ খালে একেনে তিনিটা লাড্ডু খালে তাহাঁতি খাওঁ কৈছে মোৰো লোভ লাগি আছে তিনিটা খালা ময়ো খাইছোঁ বাৰু খোৱা দিলাই ফ্ৰেণ্ডছ ব্লগটো শেষ কৰোঁ ভাবিছোঁ তাৰ আগতে আপোনালোকক যে কৈছিলোঁ হল ভিডিঅ'টো দেখাম অকণমান পিন্ধিও দেখাই দিছোঁ বাৰু মাজে দি দিম ক্লিপকেইটা চাই ল'ব তো আৰবানিকৰ পৰা কিনিছিলোঁ এইটো পিন্ধি মই ব্লগত বহুত ভিডিঅ' আছে বাৰু মোৰ একদম লুজ এটা টি চাৰ্ট হয় অৰেঞ্জ কালাৰ হয় ইয়াতে লিখা আছে হোপ ইয়াত উল্টাকে দেখিছে ফ্ৰণ্ট কেমেৰা হৈ যে HOPE হোপ বুলি লিখা আছে খুব ভাল লাগে এনেকুৱাবিলাক আচলতে গৰম দিন আহিছিলেই নহয় আকৌ ঠাণ্ডা পৰিলে বাৰু ডিব্ৰুগড়ত বৰ দিগদাৰ বতৰবিলাক ধৰিবই নোৱাৰি তো এইটো আচলতে গৰমত জিন্সৰ লগত পিন্ধিবলৈ ভাল হ'ব বুলি কিনিলোঁ পিন্ধিলোঁ দুদিনমান মাজত গৰম পৰোঁতে বহুত কমফৰ্টেবল ইয়াৰে লিংকটো মই দি দিম বাৰু আৰবানিকৰ পৰা কিনা আৰু এইটো মিডিয়াম চাইজৰ হয় বহুত বেছি কমফৰ্টেবল এনেকুৱা লুজ ফিটিং টি চাৰ্টবিলাক গৰমৰ কাৰণে বেষ্ট আৰু এইটো হৈ গ'ল মোৰ প্ৰথম পাৰ্চেজ খুব ভাল লাগে মোৰ এনেকুৱা ব্লেক এটাও আছে আৰু মই হোৱাইট এটা চাই থৈছোঁ কাৰ্টত এড কৰি থৈছোঁ কিনাহে হোৱা নাই নেক্সটটো হৈছে মোৰ এটা ফ্ৰক হয় এইটো মিড লেংথৰ হ'ব নীৰ পৰা অকণমান তললৈ হয় আৰু আজিকালি যে ওলাইছে আপোনাৰ অফ চ'ল্ডাৰ এইটো অফ চ'ল্ডাৰ লাষ্ট কেইটামান ভিডিঅ'ত দেখিছিলে চাগে মোৰ অফ চ'ল্ডাৰ এটা পিন্ধিছিলোঁ তো এইটো কিন্তু মই এতিয়ালৈকে পিন্ধা নাই দেই খুব ভাল লাগে এটা চ'ল্ডাৰ নাই তাৰমানে এখন হাত থকা এখন হাত নাই মাইনাহঁতে খুব হাঁহিছে দেখি পিনি মই পিন্ধি দেখাইছোঁ এইটো অকণমান চিন্থেটিক কাপোৰৰ কিন্তু তথাপি ভাল লাগে পিন্ধি এইবিলাক তলত কিবা এটা ইনাৰ পেণ্ট এটা পিন্ধি ল'লে হ'ব তো এইটো এটা কিনিলোঁ ইয়াৰো লিংকটো বাৰু মই দি দিম খুব ভাল লাগিছে এইটো তাৰমানে পূৰা কোমল কটনৰ আৰু কটন মানে গেঞ্জি কাপোৰৰ গৰমত পিন্ধিবলৈ এইটো বেছি কমফৰ্টেবল এইটো কিন্তু কটন নহয় চিন্থেটিক কিন্তু তথাপিও চলি যায় আৰু পিন্ধিব পাৰি তাৰমানে যিহেতু অফ চ'ল্ডাৰ বেছি গৰম নালাগিব তো এইটো পিন্ধি ড্ৰাইভ চাইভ কৰিবলৈ ভাল লাগিব মই আচলতে দূৰত লং জাৰ্ণি যেতিয়া ড্ৰাইভ কৰোঁ ভণ্টিহঁত আহিলে তাই আহিলেহে ফুৰা হয় এতিয়া আৰু ক'ত ফুৰিম জানো যাবলৈতো মন গৈ আছে তো ইয়াৰ লিংকটো মই দি দিম চাব আপোনালোকে আৰু চক ক্লিপটো চক মোক কেনেকুৱা দেখিছে নেক্সট হৈছে সেইদিনাখন পিন্ধিছিলোঁ স্কাৰ্টটো মই পিন্ধিছিলোঁ আপোনাৰ মোৰ H&Mৰ টপ এটাৰ লগত পিন্ধিছিলোঁ কিন্তু ইয়াৰ স্কাৰ্টটোৰ লগতে ইয়াৰ লগত নীলা টপ এটাও আহিছে এইটো হৈ গ'ল স্কাৰ্টটো দেখিছিলেই লাষ্ট ভিডিঅ'টোত পিন্ধা এইটো হৈছে স্কাৰ্টটো টপটো হৈছে ক্ৰপ টপ আজিকালি খুব ওলাইছে নহয় ক্ৰপ টপবিলাক অকণমান পেটটো ওলাই থাকিব কিন্তু এইটো যে হাই ৱেষ্টৰ হয় সেইটো কাৰণে ভাল বেছি ওলাই নাথাকে তাৰমানে ওপৰটো ওলাই থাকে তো তেনেকুৱা এইটো হৈছে ক্ৰপ টপ এইটোও খুব ভাল লাগিছে এইটো চিন্থেটিক হয় কটনৰ নহয় তো কটনৰ নহয় মোৰ এইকেইটা কিন্তু এটা আকৌ কটনৰ আহিছে দেই বগা স্কাৰ্ট টপ এটা দিলোঁ মই সেইটো পূৰা কটনৰ হয় আৰু সেইটো মানে মোৰ বহুত বেছি ভাল লাগিছে মোৰ ফেভৰেট কেনেকুৱা লাগিছে চাইজক চাইডে দি গৈছোঁ মই তো এইটো হৈছে কটনৰ এইটো চক স্কাৰ্ট
স্কাৰ্ট হয় ইয়াৰে সাইডটো ফলা আছে এনেকে সাইডত অলপ স্লিট আছে আৰু ভিতৰত ইনাৰো দি দিছে ইয়াতে লাগি আছে এটা ইনাৰ আৰু এটো মানে কাপোৰটো ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছো সব বহুত বেছি কমফৰ্টেবল হয় একদম গৰমৰ কাৰণে পাৰফেক্ট এটো ইনাৰো লগাই দিছে এটো হল স্কাৰ্ট ইয়াৰে টপটো আপোনাৰ ক্ৰপ টপ আগতে দেখুৱা হে পিংকটোৰ নিচিনাই হয় সকচোন মই সাইডত লগাই দিছো কেনেকা লাগিছে দেখিবলৈ তো এইটো হৈ গল টপটো সবৰে লিংক বিলাক দি দিম আৰু সব মই মিডিয়াম সাইজৰে দিছো এটো মিডিয়াম সাইজে আছিল আগৰ কিটাও মিডিয়াম সাইজে এটো মোৰ বেষ্ট পাৰচেজ হয় হোৱাইটটো কাৰণ কাপোৰটো খুব ভাল বাকি কেটাৰ ধৰক হে টপটো বাৰু গেঞ্জি কাপোৰ হেতু ভাল লাগিছে কিন্তু বাকি কি কিটা মানে সিনথেটিক হলো মই বেয়া পোৱা নাই কিন্তু মানে গৰমত বেছি কটন বিলাক বেছি কমফৰ্টেবল হয় ন তো আৰু এটা এটো পিন্ধি মই অলৰেডি গলো মাইনাহতৰ ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টিলে গলো হেতু হৈছে এটা পেন্ট পিন্ধি দেখাই আছো সব আপোনালোকে এটো হৈছে পেন্ট ইয়াতে এটা বেল্ট আছে পেন্টত লগোৱা আৰু এটো হৈছে শাৰ্ট সবৰে লিংক বিলাক দি দিম আৰবানিকৰ পৰা কিনা এটো হৈছে এটা শাৰ্ট লিংকটোত আপোনালোকে ক্লিক কৰি যদি ইচ্ছা কিনিব পাৰে তো এইকিটাই মোৰ পাৰচেজ আছিল লাষ্ট মোৰ আৰবানিকৰ পৰা কিনা আৰবানিকৰ পৰা মই বহুত বস্তু কিনি থাকো আৰু H&M মোৰ দুটাই ফেভাৰিট সাইট আছে ড্ৰেছ কিনাৰ কাৰণে আপোনাৰ আৰবানিক আৰু আপোনাৰ H&M বিলাক মানে কোৱালিটি প্ৰডাক্ট আৰু এইবিলাক মানে অকমান ধক এনেকুৱা সিনথেটিক বা কিবা থাকে কিন্তু তথাপিও স্পৰ্টছ ওয়্যাৰ আছে মই লাষ্ট কেটামান কিনিলো হেকিটাও বহুত ভাল আছিল আৰবানিকৰ দেখিছে চাগে এটা ব্ল্যাক কালাৰ এটা ব্লু কালাৰ হেকিটাও বহুত ভাল হয় আৰু H&M বিলাক মানে কোৱালিটি হয় তাৰ বস্তুবিলাক বেয়া নাথাকে ভালেই থাকে ম্যাক্সিমাম ভালেই থাকে খালি সাইজটো অকমান গন্ডগোল হৈ যায় তাৰ ধৰক যদি আপুনি M2 অৰ্ডাৰ দিয়ে তেতিয়াহলে হেতু আপোনাৰ লুজ হ'ব তাৰমানে যদি আপুনি M পিনহে আপুনি S অৰ্ডাৰ দিব লাগিব তেনেকুৱা হয় কেতিয়াবা আকৌ হৈ যায় কেতিয়াবা নহয় তো তেনেকুৱা হয় H&M বিলাক তো হিমানখিনি আসলে মই পাৰচেজ কৰা এতিয়া হে বিছনা পাৰি আছো পাৰিবলৈ লৈছো মই বিছনাখন আৰু মাইনাহতক ভাত কিটা খাও খাই মেলি শুবলৈ যাও আৰু মই ভাত নেখাও অলপ আগতে গাখীৰ এগিলাস খাই দিলো তো হেনেকে মোৰ ৰাতি আসলতে খোৱাই নহয় বেছিকে ভাত কিবা কিবি আবেলি সময়ত খাই দিলা মানে ৰাতি ভোকটো নালাগে তো হেনেকে ৰাতি মোৰ কাৰ্বছ বেছিকে খোৱা নহয় কেনেকুৱা লাগিছে কব লিংক বিলাক দি দিছো বাৰু আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰে আৰু Amazonৰ পৰা কিনো দে লাষ্ট মই Amazonৰ পৰা দুজোৰ হেৰি কিনিছো আপোনাৰ সালৱাৰ সুট কিনিছো একেবাৰে কম দামত হয় আপোনাৰ 600 700ৰ ভিতৰত হয় তো তেনেকে আৰবানিকৰ পৰা H&Mৰ পৰা আকৌ Amazonৰ পৰা কিনো ফ্লিপকাৰ্টৰ পৰা কিনো কিছুমান ধৰক ঘৰৰ বস্তু বটল ধৰক কিবা কিবি এনেকুৱা বস্তুবিলাক এতিয়া হে ফেস যোগাৰ কাৰণে যিবিলাক মই কিট কিনিছো হেবিলাক মই ম্যাক্সিমাম Amazon আৰু ফ্লিপকাৰ্টৰ পৰা কিনিছো তেনেকে এই কিতাপ বিলাক চাবলে লৈছে নান্দৰ ক্লাস 4ৰ কিতাপ মই আঠুৱা সুঠা তৰি সোমাই গলো বিছনা সসনা লগাই তো হুই যাও ব্লগটো শেষ কৰি দিছো ফ্ৰেন্ডছ তেন্তে হাজিলা আহিছো ষ্টে সেফ ষ্টে হেলদি এন্ড বি পজিটিভ বাই বাই আকৌ নতুন ব্লগত লগ পাই আছো বাই